নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি মই আপোনালোকৰ বাবে এটা বাটাৰ চিকেন ৰেচিপি লৈ আহিছো তেনেহলে বলকচোন দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আমি আগবাঢ়ো বাটাৰ চিকেন বনাবৰ বাবে মই ইয়াত লৈছো আধা কেজি boneless চিকেন আৰু মই ইয়াতে লৈছো অলপ চেনি নিমখ আদা নহৰু পেষ্ট কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছো অলপ চিকেন মছলা গৰম মছলা আৰু লৈছো অলপ কস্তুৰী মেথি আৰু মই ইয়াতে 3 টেবুলস্পুন লৈছো বাটাৰ আৰু মই এতিয়া ইয়াতে লৈছো 1 টেবুলস্পুন ফ্ৰেছ ক্ৰীম আৰু এতিয়া মই ইয়াত লৈছো এটা ডাঙৰ সাইজৰ পিয়াজখিনি মই ৰাফলি চপ কৰি লৈছো আৰু লৈছো দুটা ডাঙৰ বিলাহীখিনিও মই ৰাফলি চপ কৰি লৈছো আৰু লৈছো এটুকুৰা আদা কেটামান নহৰু আৰু লৈছো কেটামান কাজু এতিয়া প্ৰথমতে মই চিকেনখিনি মেৰিনেট কৰি লম ইয়াতে এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছো আৰু দিছো নিমখটো আপোনালোকে সাৱধানে দিব যেহেতু আমি পাছত বাটাৰ ইউজ কৰিম বাটাৰত অলৰেডি নিমখ থাকেই আৰু এতিয়া মই ইয়াতে দিছো চিকেন মছলা আৰু এতিয়া মই এই গুটেখিনি ভালদৰে মিক্স কৰি লম এই আমাৰ চিকেনখিনি মিক্স কৰা হৈ গৈছে এতিয়া মই 10 মিনিটৰ বাবে ঢাকি থৈ দিম এতিয়া আমাৰ 10 মিনিট হৈ গৈছে চিকেনখিনি এতিয়া আমি ফ্ৰাই কৰি লম এতিয়া মই এখন পেন গৰম কৰি লৈছো পেনখন গৰম হোৱাত মই ইয়াতে দি দিছো বাটাৰ এতিয়া আমাৰ বাটাৰখিনি মেল্ট হৈ গৈছে আৰু এতিয়া মই ইয়াতে চিকেন পিচবোৰ ফ্ৰাই কৰি লম এতিয়া মই চিকেন পিচখিনি ভালদৰে ফ্ৰাই হোৱালৈকে ফ্ৰাই কৰি লম মোৰ এই চিকেন পিচখিনি ফ্ৰাই কৰোঁতে 15 মিনিট লাগিছে মই মিডিয়াম ফ্লেমত ফ্ৰাই কৰি লৈছিলোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে 15 মিনিটৰ পাছত মোৰ চিকেন পিচখিনি ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ এতিয়া মই চিকেন পিচখিনি উঠাই ল'ম এতিয়া মই আকৌ একেখন পেনতে অলপ বাটাৰ দি ল'ম বাটাৰখিনি মেল্ট হোৱাতে মই বাকি সামগ্ৰীখিনিও দি ল'ম গুটেইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম এতিয়া মই ইয়াতে চেনিখিনি দি দিম ভালকৈ মিক্স কৰি ল'ব এতিয়া আপোনালোকে ইয়াতে সোৱাদ অনুসৰি নিমখ দি ল'ব এতিয়া মই ইয়াতে কাশ্মীৰী ৰেড চিলি আৰু গৰম মছলাখিনিও দি দিছো এতিয়া ভালদৰে এখিনি মিলাই ল'ম এতিয়া মই মছলাখিনিত অলপ পানী দিছো আৰু এতিয়া এই মছলাখিনি ভালদৰে মিক্স কৰি ল'ব এতিয়া মই গেছটো বন্ধ কৰি মছলাখিনি ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত মই এখিনি এটা ব্লেন্ডাৰৰ সহায়ত ফাইন পেষ্ট বনাই ল'ম এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ মছলাখিনি ধুনীয়া পেষ্ট বনোৱা হৈ গৈছে এতিয়া মই আকৌ একেখন পেনতে অলপ বাটাৰ দি লৈছো বাটাৰখিনি মেল্ট হোৱাত মই ইয়াতে এতিয়া মছলা পেষ্টখিনি দি দিছো এতিয়া মই ভালদৰে এই মছলাখিনি লৰাই ল'ম যেহেতু মই এতিয়া বাটাৰ চিকেন বনাইছো ইয়াত বাটাৰটো মেইন ইনগ্ৰেডিয়েন্ট হয় আপোনালোকে ইচ্ছা কৰিলে বাটাৰটো স্কিপ কৰিবও পাৰে এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা চিকেন পিচবোৰ দি দিম ভালদৰে মিক্স কৰি ল'ম এতিয়া মই এই গুটেইখিনি 5 মিনিটৰ বাবে লো ফ্লেমত সিজিবলৈ দিম এয়া আমাৰ 5 মিনিট হৈ গৈছে এতিয়া মই ইয়াতে কস্তুৰী মেথিখিনিও দি দিছো
আৰু আমাৰ বাটাৰ চিকেন খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যনছ আপোনালোকে অতি সোনকালে পায়। আৰু যিসকলে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব। থেংক ইউ।